হেল্ল' গাইজ, মই আজি এইটো ভিডিঅ' মই মোৰ কলেজৰ পৰা কৰিছোঁ। আজি আমাৰ হোম চায়েন্সৰ প্ৰেক্টিকেল আছিলে। এয়া চাওকচোন, আগৰে ষ্টুডেণ্টে কিমান সুন্দৰভাৱে নিজে এইখিনি বনাইছিলে। ইয়াত আছে পুতলা, সৰু ল'ৰা ছোৱালী কাপোৰ, ৰুমালত ফুল কৰিছে, ফুলদানি ইমান সুন্দৰভাৱে বনাইছে। আমাৰ আকৌ আজি আছিলে ৰেচিপি। বোলো আপোনালোককো দেখাওঁ কিছুমান মুহূৰ্ত। সকলোবিলাক বাৰু দেখাব নোৱাৰোঁ, যিখিনি দেখাব পাৰিম সেইখিনি দেখাম আৰু। যদি ভাল লাগে লাইক কৰিব। এয়া দেখিছে, আমাৰ কলেজত তাঁতৰশালো আছে হোম চায়েন্সত। আমাৰ আকৌ আজি ৰেচিপি আছিলে জিৰা ৰাইচ, আপেল ক্ষীৰ, টমেট'ৰ চিকেন আৰু লগতে বইল খিচিৰি। আমাৰ আকৌ দুটা গ্ৰুপ কৰি দিয়া হৈছিলে, এ গ্ৰুপ আৰু বি গ্ৰুপ। এ গ্ৰুপত আছিলে টমেট'ৰ চিকেন আৰু বইল খিচিৰি, আৰু আমাৰ ভাগত আছিলে জিৰা ৰাইচ আৰু আপেল ক্ষীৰ। এয়া দেখিছে, আপেল ক্ষীৰৰ কাৰণে প্ৰথমতে আপেলখিনি মিক্সাৰত দি লোৱা হ'ল। তাৰপিছত গাখীৰখিনি বইল কৰি লোৱা হৈছে, আৰু এইফালে টমেট'ৰ চিকেন বনাবৰ কাৰণে প্ৰথমে টমেট'ৰখিনি সিজাই লোৱা হৈছে ভালদৰে। তাৰপিছত টমেট'ৰখিনি দি ভালদৰে মিক্স কৰি লোৱা হৈছে। বইল খিচিৰিখিনি দেখুওৱা নহ'লে, সেইখিনি আকৌ কুকাৰত সাধাৰণভাৱে দি দিয়া হৈছে, অকল নিমখ আৰু আদা ৰচুন দি। সেই দেখিছে, আগৰ ষ্টুডেণ্টে কিমান সুন্দৰভাৱে ডেজ অফ দ্য উইক সুন্দৰভাৱে বনাইছে। এয়া আমাৰ টমাটৰ চিকেন ৰেডি হৈছে আৰু লাহে লাহে। এইফালে আমাৰ আপেল ক্ষীৰো ৰেডি হ'ল। এইফালে আমাৰ জিৰা ৰাইচ ৰেডি হ'ল। জিৰা ৰাইচখিনি ৰেডি কৰা হৈছে। আকৌ জিৰা ৰাইচখিনি হোৱা মানে আমি বোলো অলপ বাহিৰলৈকে যাই। এয়া দেখিছে আমাৰ কলেজখন। এয়া আমাৰ লাহে লাহে ৰেডি হৈছে আৰু। এইফালে জিৰা ৰাইচ হৈ গ'ল, আৰু জিৰা ৰাইচ ডেক'ৰেট কৰিবৰ কাৰণে তাত আলুখিনি প্ৰথম ফ্ৰাই কৰি লোৱা হৈছে, তাৰপৰা পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লৈছে। এয়া জিৰা ৰাইচ এটা বাউলত উলিয়াই লোৱা হৈছে ভালদৰে। ডেক'ৰেশ্যন কৰিবৰ কাৰণে ৰেডি কৰি থোৱা হৈছে। এইফালে আকৌ আপেল ক্ষীৰখিনিও ভালদৰে বাউল এটাত উলিয়াই লোৱা হৈছে। আনফালে চিকেন উলিয়াই লোৱা হৈছে ধুনীয়াকৈ বইল খিচিৰিখিনিৰ লগত। এয়া আমাৰ এতিয়া সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। এয়া টমেট'ৰ চিকেন, এয়া ক্ষীৰ, এয়া জিৰা ৰাইচ, আৰু লগতে এয়া বইল খিচিৰি। আজিলৈ ইমানেই আছিলে। বাই বাই। যদি ভাল লাগিছে লাইক কৰিব।